বছৰে পুত্ৰৰ বাবে অপেক্ষা কৰিছে ৰাইডঙিয়াৰ এহাল পিতৃ-মাতৃয়ে। জীৱিকাৰ সন্ধানত 2010 চনতে হেমন্ত শইকীয়া নামৰ যুৱকজন ওলাই গৈছিল ৰাইডঙিয়াৰ কদমতলৰ ঘৰখনৰ পৰা। কাৰ্বি উগ্ৰপন্থীয়ে অপহৰণ কৰা যুৱকজন আজি পৰ্যন্ত ঘূৰি নাহিল। পুত্ৰ অবিহনে কি পৰিস্থিতি আছে বৃদ্ধ পিতৃ-মাতৃ, চাওক আমাৰ এই প্ৰতিবেদন। ফটোখন সাৱটি লৈ এইদৰেই নিতৌ বাতৰি চাই ৰয় এইহাল পিতৃ-মাতৃ। 7 বছৰ হ'ল ল'ৰাটো উভতি নাহিল। নগাঁৱৰ ৰাইডঙিয়াৰ হেমন্ত শইকীয়া নামৰ যুৱকজনে ৰমেশ আগৰৱালা নামৰ ঠিকাদাৰজনৰ প্ৰতিষ্ঠানত কাম কৰিছিল। নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বালিজুৰি নামৰ ঠাইত কৰ্তব্য পালন কৰি থাকোঁতেই 2012 চনৰ 14 মাৰ্চত KPLT উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল নিৰীহ যুৱকজনক। মুক্তিৰ বিনিময়ত উগ্ৰপন্থীয়ে ঠিকাদাৰ ৰমেশক দাবী কৰিছিল 17 লাখ টকা। 12 লাখত মান্তি হৈছিল সংগঠনটো। হেমন্তই ঘৰলৈ ফোন কৰি কৈছিল, মালিকৰ লগত KPLTয়ে কথা পাতিছে, মোক সোনকালেই এৰি দিব। পিছে আজিলৈকে ঘূৰি নাহিল যুৱকজন। ঠিকাদাৰ ৰমেশ আগৰৱালাইও গা এৰা দিলে বিষয়টোত। ৰমেশ আগৰৱালাই কয় যে আপুনি বিয়া আগবঢ়াই থাকক, মই এইটো কথা পাতিছোঁ, টকা দিম, ল'ৰা ঘূৰি আহিব। আমি যেতিয়া যাওঁ, আজি বোলে কালি হ'ব, কালি বোলে কালি হ'ব, এনেকৈ থাকোঁতে আজি এই 7 বছৰ উকলি গ'ল, ল'ৰা আজিলৈকে মোৰ ঘৰত অহা নাই। হেমন্ত এতিয়া ক'ত? কি হ'ল হেমন্তৰ? একো খবৰ নাই। হেমন্তৰ সংসূত্ৰ উলিওৱাত ব্যৰ্থ অসম আৰক্ষী। পুলিচ প্ৰশাসনৰ হওক বা চৰকাৰো হওক অলপ হ'লেও গুৰুত্ব দিব লাগিছিল। মই অনুৰোধ কৰিছোঁ যাতে মোৰ জান্দা য'তেই নাথাকক সুকলমে ঘৰত ঘূৰাই দিয়ক। দৰিদ্ৰ পৰিয়ালটো কোনোমতে পোহপাল দিছে হেমন্তৰ কনিষ্ঠ ভাতৃয়ে। এনে অৱস্থাত হেমন্তৰ দুৰ্ভগীয়া মাতৃৰ আহ্বান। মাত্ৰ উপাৰ্জনৰ ল'ৰাটোৱে লৈ গুচি গৈছে। আমি চৰকাৰক অনুৰোধ কৰোঁ যে সৰু ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। হেমন্তক হত্যা কৰিলে নেকি উগ্ৰপন্থীয়ে? একো খবৰ নোপোৱা দুৰ্ভগীয়া পিতৃ-মাতৃৰ চকুত এতিয়া কেৱল চকুপানী। বটদ্ৰৱাৰ পৰা দিব্যজ্যোতি বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।